Welcome to my YouTube channel, Harshit Vlogs. আপোনালোকক সবকে গুড মৰ্নিং। মই এতিয়া উঠিলোঁ, ব্ৰাছ কৰিলোঁ। মই 5 ৰাউণ্ডছ দৌৰিম এইটো সৰু ফিল্ডত। এয়া ফ্ৰেণ্ডছ দৌৰি ল'লোঁ। মই এক্সাৰচাইজটো কৰি লওঁ, তাৰপিছত কথা পাতিম। বাই বাই। ল'লোঁ এতিয়া মই ড্ৰেছ কৰিম, ক'ৰবাত ফুৰিব যাব বোলে, সেইকাৰণে ড্ৰেছ কৰিম। যেতিয়া ড্ৰেছ কৰি লওঁ তেতিয়া খাম। বাই। মই এতিয়া ৰেডি হৈ গ'লোঁ। এতিয়া চবেও ৰেডি হৈ গ'ল। এতিয়া আমি যাম আৰু ক'ত যায় সেইটো নাজানো মই। সেয়া ফ্ৰেণ্ডছ, আমাৰ দেউতা ৰেডি হৈ গ'ল আৰু আইতা মা আৰু এইফালে মহা, ইফালে মাহীও ৰেডি হৈ গ'ল। ফ্ৰেণ্ডছ, আমি যাব ওলোৱাৰ কাৰণে কালিও যাব খুজি আছে। আজি ক'ত যাব মহা? জয়মতী কোঁৱৰীৰ জেৰেঙা পথাৰ ফুৰিবলৈ যাওঁ। ক'ত যাবানো? জয়দৌল যাম। ফুৰিব যাবা নেকি? কি খালা তুমি? হয় নেকি? ময়ো সেয়ে খাইছো। বাই। চব ৰেডি। এইখন এখন, এইখন এখন। আমি এতিয়া চৰাইদেউ ফ্ৰেণ্ডছ, এতিয়া আমি পাম আৰু অলপ পিছত, আৰু 4 মিনিট জয়দৌল। ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁ। মহাতেও আহি পালে। আপোনালোকক দেখাই আছোঁ দেই। এয়া আহি পালোঁ। ফ্ৰেণ্ডছ, এতিয়া আমি আহি পালোঁ। এতিয়া অলপ চাম কেনেকুৱা জয়দৌল। ফ্ৰেণ্ডছ, এতিয়া আমি এন্ট্ৰি কৰি ল'লোঁ, টিকট কৰি ল'লোঁ। এয়া কি ধুনীয়াকৈ ৰাখিছে ন? ফ্ৰেণ্ডছ, ব'লো টিকট। ব'লা ব'লা। ফ্ৰেণ্ডছ, ভিতৰত চলা ৰজা। আহোম ৰজা বহুত ভয় পান্দৰা আছিলে, সেইকাৰণে ডাঙৰ ডাঙৰ আছে ভয় লুকাবৰ কাৰণে। ইয়াৰ পৰা দুদিন কোনোবা আহিছিল। জয়সাগৰ পুখুৰী ইমান ডাঙৰ। কেতিয়াবা ক'ত যায় সেইটো নাজানো। ব'লক এতিয়া চাওঁ। ফ্ৰেণ্ডছ, মোৰ বহুত ভাল লাগিছে ইয়াতে আহি কেনে। আপোনালোকক ভাবকচোন, দেখিলে মূৰ্তি কেনেকৈ বনাইছিলে ইয়াত। ফ্ৰেণ্ডছ, এতিয়া আমি যাব ওলাইছোঁ। ব'লক এতিয়া যাওঁ।
যাওঁ নাজানো কিন্তু মই কৈছোঁ কি পাৰ্ক থকা জাগাত যাম যায়নে নাই এতিয়া এইটো নাজানো আৰু আহক এতিয়া যাওঁ চলো ফ্ৰেণ্ড যেতিয়া আমি তলৰ ঘৰ আহি পালোঁ ওচৰতে হয় এইয়া মামাহঁতে টিকেট কাটিব গৈছে আৰু মই এতিয়া আইচক্ৰীম কিনিছোঁ এয়া মেংগ আইচক্ৰীম চৰ্দি কাহ হৈ আছে চৰ্দি কাহ আছে হ'লেও খাইছোঁ আৰু গৰম কাৰণে টেষ্টি এতিয়া ঘূৰি ঘূৰি খাই থাকিম মই সৰুতে আহিছিলোঁ ইয়াতে কিন্তু ভালকৈ মনত নাই সেইকাৰণে আকৌ আহিছোঁ এইটো কি বস্তু মিছাইল বৰটুবিটো আগৰ দিনৰ ৰজাৰ দিনৰ বৰটোপ ইয়া মাছ চব ভাঙি গৈছে এয়া বলে ভিতৰত ইমান হাল্লা কথা পাতিলে একো নাই বন্ধ কৰি থৈ দিছে ইয়াৰে ৰুমবিলাক ইমান ঠাণ্ডা যেনেকৈ এচি লগোৱা আছে চবফালে দৰ্জা আছে কিন্তু আমাৰ ঘৰৰ থকা দৰ্জা নিচিনা নহয় ফ্ৰেন্স কেনেকুৱা ৰাস্তা ফ্ৰেন্স একদম মানে মোৰ কেনেকৈ বনাইছে মই সেইটো নাজানো এই আছা ক'ত যাই আছে দেখিছেনে ফ্ৰেন্স ইফালে ফটো উঠাই আছে শ্বুটিং হৈ আছে আৰু একদম এইটো মানে ভুল এটা তেতিয়া সেইখিনিৰ পৰা বন্ধ আছিল ইফালৰ পৰা আকৌ ওপৰৰ পৰা খোলা হৈ গ'ল সেইটো নাজানো মানে ভুলভুলীয়া মই লুকাই আছিলো ইয়াৰ লুকা চুপি খেলিবৰ কাৰণে মজা আৰু এইটো ভুলভুলীয়া টাইপ মানে ভুলভুলীয়া ভাবিলো শিৱলিং নিচিনা বনাই থৈ দিছে পানী যায় কিন্তু মোৰ কাৰণে নহয় কিন্তু ডাঙৰ ডাঙৰ মানুহকেইটাৰ কাৰণে আপোনাৰ আছে আপোনালোকৰ কাৰণে দেখা এইখিনি দেখা ডাষ্টবিন পুৰণা টাইমৰ ডাষ্টবিনটো ফ্ৰেন্স জলদি যাম ভাগৰ লাগি গ'ল আৰু ৰেষ্ট লৈ আছো খবৰ লাগি গ'ল আহিয়ে পোৱা নাই দেউতাহঁত ক'ত গ'ল বা আৰু ভুলভুলাইয়াত যদি একবাৰ হৈ যোৱা তাৰপিছত ওলাব বাৰবাৰ হাগি আছে তেতিয়া এইখিনি দেৱা ইমান জোৰছে পাৰি দিছে মামাই এতিয়া আমি তলত যাম ওপৰত উঠাটো আসান তলত যাই জালে বিৰাট ভয় লাগে
যেতিয়া হৈ গ'ল এতিয়া আমি যাম ডাইৰেক্ট ঘৰত নহ'লে ক'ৰবাত ফুৰিব যাব কি জানি মই নাজানো বেছি মই ধুলুক দিয়া নাই তেতিয়া মোক দিয়া নাই আইচক্ৰীম টেষ্টি চকলেট মিলিজুলি দুবাৰ হ'ল এইটো মিলিজুলি দুবাৰ ই এনে চানচাতে ভিডিঅ' ই নহ'লে নাপায় এতিয়া মাক দিছোঁ বা মোক গালি দিবা দে খুৱাই দিছোঁ আৰু কাকো নিদিওঁ মিলিজুলি তিনিবাৰ খাই থাকিলোঁ এনেকুৱা কৰে চাক এনেকুৱা কৰে আমি যাব ওলালো বাই বাই যেতিয়া আমি মিউজিয়ামত আহিছে মিউজিয়ামৰ নাম হয় উত্তৰণ যাদুঘৰ বস্তু আছে আৰু এটা জিন্দা ফেঁচা আছিল এইটো পাংচাত একো নকলি নহয় পুৰা জিন্দা একদম আছলি হয় পাংচাৰো আছলি হয় মোৰ ভয়ে লাগি গৈছে চাই কেনেকুৱা फ्रेंड्स इतना बोलो ऊपर जाओ फ्रेंड्स अपना को मन पुराना हथियार सब हाफ হয় মৰি গৈছে কিন্তু এটো মাটি হাফ মান কিউরিটি फ्रेंड्स এইটো আগৰ দিনৰ টাইপ মেচিন আজিকালি কম্পিউটাৰ এনাকোন্ডা স্কিন फ्रेंड्स এইটো এনাকোন্ডা স্কিন হয় ইমান দীঘল চাপ এগুলা লেন্স সাকি আগৰ দিনৰ ষ্টৰ गैस लाइट और बल्ब जिकाली सब कारेंटर फ्रेंड्स अपना को এটা বস্তু দেখা পাইছো পেরট ইয়া পেরট फ्रेंड्स এটা হামকর কোনি বেলা এইটো হৰু তো ইয়া কান ছৰাই কোনি বেলা আৰু এইটো দুকলি সদায় আৰু এইটো বগলিৰ আৰু এইটো তুমি সলাই কৰি फ्रेंड्स এইফালে পুৰণা নোটস फ्रेंड्स এইটো সেটাৰ ইমান ডাঙৰ আৰু এই সব এইটো কাঠৰ হাত এইগিলা কি পাইছে আৰু এইটো সবচে अमेजिंग লাগিছে মোক এইটো ঝিলকি আছে যে ৰেইনবো আৰু এই ওপৰ फ्रेंड्स এইগিলা সব পুৰণা কয়েন্স ৰজাৰ মহাৰাজ फ्रेंड्स এইগিলা পুৰণা টাইমৰ ওয়াকি টকি আৰু এইয়া পুৰণা টাইমৰ ওয়াকি টকি আগৰ টাইমৰ ঘড়ী যেটো ডাঙৰ ৰেডিঅ' পুৰণা টাইমৰ এইবিলাক বেলেগ জাগাৰ মাতৃৰ নাম লিখা আছে 1 2 3 फ्रेंड्स এইগিলা কিবা বুক আছে আৰু এই সব এইগিলা জতৰ আগতে কাপোৰ বনোৱা আছিল আৰু এই সব এইগিলা
এইগিলা পুৰণা টাইমত হাতিয়াৰ ফ্ৰেণ্ডছ এইটো ডাঙৰটো গ্ৰামোফোন আৰু এইগিলা আগৰ টাইমৰ বাঁচুৰি আৰু আগৰ টাইমৰ এইগিলা যে ডাঙৰ ডাঙৰ এনেকুৱা কৰি কেনে আছিল সেইটো আগৰ টাইমৰ পেপা এতিয়াও আছে কিছুমান এইটো সৰু চাই গীটাৰ এইগিলা ইমান ডাঙৰ ডাঙৰ পেপা আৰু কিছুমান ইমান সৰু এয়া ফ্ৰেণ্ডছ এইগিলা পুৰণা কাণ্ট্ৰিজৰ একদম মাচিছ জ্বলোৱা মাচিছৰ ষ্টিকাৰ ফ্ৰেণ্ডছ এইটো বৰলৰ বাঁহা কেনেকুৱা থাকে ফ্ৰেণ্ডছ ইয়াৰ তলত কিমান ডাঙৰ ডাঙৰ কাঠৰ আছে আৰু কি কি পানী আছে আপোনালোকক সবকে দেখাই দিম বহুত হাল্লা কোৱাবিলাক আপোনালোকে শুনা পাইছে নাই আপোনালোকে আহিব দেই শিৱসাগৰত মিউজিয়ামত এইটো চাব ফ্ৰেণ্ডছ ইয়াতে কীৰ্তন ঘোষা থৈ দিছে মই ভালকৈ ক'বই জানা নাই ইমান মুস্কিল ফ্ৰেণ্ডছ আপোনালোকক এটা বস্তু ঘৰ বনাইছে বাস শেষ হৈ গ'ল এতিয়া অলপ তলত যাম ইয়াতে শামুক আছে আমাৰ বাৰীত ওলাই যে একদম সৰুৰ পৰা ডাঙৰ বহুত সৰুৰ পৰা ডাঙৰ যেতিয়া আমি মিউজিয়ামৰ পৰা ওলাই আহিলোঁ যেতিয়া আমি যাই আছোঁ ৰেষ্টুৰেণ্টত ভাত খাবলৈ বাই বাই আমি নুসুমালো দেই বেয়া নাপাব এয়া ৰংঘৰৰ ওচৰতে হোটেল এটা আছে এতিয়া আমি ৰেষ্টুৰেণ্টত আহি কেনে বহিলোঁ আৰু এটা থালি অৰ্ডাৰ দিছোঁ এতিয়া অলপ পিছত আহিলে দেখা পাব বাই ফ্ৰেণ্ডছ এতিয়া অলপ পিছত আমাৰো আহি পাবই আৰু সিহঁতৰ আহি গ'লে মোৰ এতিয়া আহি পালে কালি অহাৰ পিছত কথা বাই বাই যেতিয়া আমি ভাত খাই ল'লোঁ এতিয়া হোটেলৰ পৰা বাহিৰত আহিছোঁ আৰু মই এয়া স্প্ৰাইট কিনিছোঁ ফ্ৰেণ্ডছ যেতিয়া নাজানো ক'ত যায় ঘৰত যায় নে ক'ৰবাত ফুৰিব যায় সেইটো নাজানো যদি ফুৰিব যায়তো দেখাবই লাগিব আৰু ঘৰত গ'লেও দেখাব লাগিব অলপ এতিয়া ক'ত যায় চাওঁ ফ্ৰেণ্ডছ এতিয়া আমি আৰু ক'ৰবাত যাব বোলে তাতে মই সুধিছোঁ পাৰ্ক আছে নেকি তেতিয়া কৈছে আছে বুলি তাতে মই এইটো খেলিম এতিয়া ফ্ৰেণ্ডছ এতিয়া আমি পাই গ'লোঁ শিৱদৌল ফ্ৰেণ্ডছ মই এইটো মন্দিৰটো অলপমান দেখাই কাৰণে বেছি নেদেখাওঁ আমাৰ মোবাইলত চাৰ্জাৰ নাই এতিয়া অলপমান এনেকৈ দেখাই দিওঁ কি কৰিছা কেনেকুৱা ডিজাইন কাটি ডিজাইনৰ নিচিনা কাটিছে একদম সিহঁতে চাউ ল'বৰ কাৰণে বেষ্ট আৰু বৰষুণ দিলে ইয়াতে লুকাবৰ কাৰণে বেষ্ট এতিয়া আমি ভাত খাই লৈছিলোঁ যে হোটেলত সেইকাৰণে আমি মন্দিৰত নোসোমালোঁ সেইকাৰণে বাহিৰতে দেখাই দিলোঁ এতিয়া কি বা কৰে সেইটো নাজানো ঘৰত যায় নাই আৰু ক'ৰবাত যায় সেইটো নাজানো যদি ঘৰত যায়তো মই ভালে পাম ৰেষ্ট পাম এতিয়া যাওঁ আৰু ইয়াৰ পৰা আৰু মাৰ মোবাইলৰ বেটাৰী নাইয়ে খাব পাৰিলে দেখাম যদি চাৰ্জ শেষ হৈ যায় তেতিয়া ঘৰত চাৰ্জ দি কাৰণে আকৌ ব্লগ ষ্টাৰ্ট কৰিম বাই বাই
ল'ৰাটো এনেকে উঠে বুঢ়ীটো বহল কৰ কি হ'ল তোমাৰ মোৰ ভৰি বিকাই গৈছে সেইকাৰণে ইয়াতে বহি লৈছো নাই আমি যাওঁ দে আহি বহুত ভাগৰ লাগিল খালো কাৰণে বেছি পেটটো ফুল যে বিৰাট ভাগৰ লাগিল গৈ পেলাই একদম একদম তামোল পুৰা তামোলি পাই এইটো পুৰা তামোলি স্মেল আমি ঘৰত আহি পালো কটি বিষ কৰি কেনে আমি ফাৰ্ষ্ট আহি পালো দেই আহি পালো তাৰপিছত এতিয়া মই অলপ বল খেলি আছো এনেই হৰ্ষিতাহঁত আহিয়ে পোৱা নাই ড্ৰেছ খেলি যাওঁ পিছত বাই বাই হৰ্ষিতা আহি পালে চাহ খালো এতিয়া আৰু হৰ্ষিতাহঁতেও আহি পালে আৰু আপোনালোকক এটা বস্তু এইটো কি হয় চাওকচোন কলিং বেল হয় এইটো এবাৰ শুনাই দিম এতিয়াই দেখাব আহিছিলো মটন মানে ছাগলী মাংস আপোনাৰ মটকা টাইপ মটকা মটন পিয়াজ কাটি আছো মই সদায় পিয়াজে কাটিব পাওঁ মই নিজৰ কাৰণে বনাই আছো ভিডিঅ' মই পিছত ঘৰত গৈ বনাব লাগিব একো নবনাই মছলা মছলা একদিন দালি তেল মাৰি আছো দালি একদিন বনাই গৈছে হালধি দিয়া এইজনীৰ কাম নাই এইজনীৰ কাম নাই দেই এইজনীয়ে নেই এইজনীয়ে কাম নাই এই দিয়া মছলা দিয়া আৰু যোগালি ইয়াৰ কাম নাই মই যোগালি হা মছলা দিয়া দালি আৰু কোমোৰা কিমান ধুনীয়া হৈছে একো ধুনীয়া হোৱা নাই একদম নিমখে হোৱা নাই বোলে দালি নিমখ হোৱা নাই নহয় দুবাৰমান দিলে দুবাৰ এবাৰ যদি খাই আৰু উঠি নাযায় মাংসও নালাগে হ'ব ইমান দালিটো কাৰো খোৱা নহয় আপোনালোকক দেখাই দিলোঁ না মই কি মাংস বনাই আছে মহাতে পুৰা তৈয়াৰী কৰি আছে হ'লে মই খামেই আৰু মই ইয়াতে হৰ্ষিতাৰ লগত খেলি আছোঁ কালি মই যাম আৰু কালি লাষ্ট ব্লগ হ'ব হৰ্ষিতাক কালি বাই বাই দিম আৰু মাহী আৰু মই মাংস বনাই আছো লোকেল চিকেন আৰু সেইটো ছাগলী মা ময়ো খাম এক পিচ মোৰ এক পিচ তোমাৰ আপুনি আৰু এক পিচ দিয়ক টেষ্টি তামান টেষ্টি কি আছে ওচৰলৈ উঠি আছে যি কি লাগে মাংস দেখছে উঠি আছে আই বনা আই তুই কৈছে যি ইয়া সবে আছে জমা এই আর এটা আছে ভাত হৈ গ'ল বোলে এতিয়া ভাত খাব যাম আৰু চবে বহিছে এতিয়া মই ভাত খাই ল'লোঁ এতিয়া আৰু ৰাতি হৈ গ'ল এতিয়া আমি শুম কালি ৰাতিপুৱা দেখাম যেতিয়া আমি যাম এতিয়া এইখিনিয়ে ব্লগ আজিৰ বাই বাই